दिल गार्डन गार्डन हो रहा। बहुत मजा आ रहा है यहाँ पे। মাইনাবিলাকে চাহ দি আছে। তো আপোনালোকে আহিলে এনেকৈ ধুনীয়া মাইনাৰ হাতেৰে চাহ খাব পাব ইয়াতে। আজি ৰাতিপুৱা খুলিছে মন্দিৰটো আৰু এতিয়া আজি ৰাতি মানে দৰ্জাখন মানে অট'মেটিক মানে বন্ধ হৈ যাব, অকলে নিজে নিজে বন্ধ হৈ যায় মানে। অলৰাইট, চ' সেই গাইছ, আপোনালোকে হয়তো ভাবি আছে যে আজি মই এনেকুৱা ড্ৰেছত ক'ত, তো ৰ'ব কৈ আছোঁ, গম পাব অলপ দেৰিকৈ। তো আজি আহিছোঁ মই মা ঠাকুৰাণী মন্দিৰত আৰু এতিয়া জোতা জোতা থৈ দিওঁ প্ৰথমতে, যিহেতু মন্দিৰত জোতা নিব নাপায় ভিতৰত, তো ইয়াতে থৈ দিওঁ। আৰু এই মন্দিৰত মানে ক'ত কি কেনেকৈ চব কিছু কৈ আছোঁ, খালি আপোনালোকে লাগি ৰ'ব। এতিয়া মই মানে বেছি নবকো আৰু, যিহেতু মাহঁতে মোক এৰি গুচি গ'ল, তো ইয়াতে চাব পাৰে। আৰু ইয়াৰ মন্দিৰটো আছে বঙাইগাঁও ডিষ্ট্ৰিক্টত। চ' লেটছ গ' তো ভিতৰলৈ। আৰু গাইছ, আপুনি যদি ইয়াতে আহে তেতিয়াহ'লে তাতে গাড়ী পাৰ্কিং কৰাৰ পিছৰ পৰা আপোনালোকে কমচে কম 3-4 কিলোমিটাৰ খোজ কাঢ়িব লাগিব আৰু এনেকৈ খোজকাঢ়ি যাই কিনে একদম মন্দিৰত উপস্থিত হ'ব লাগিব। চ' লেটছ চি, চাই থাকক। ঘৈণীয়েক সোমাব মানা কৰাৰ পিছতো গাড়ী সোমাইছে আৰু এনেকৈ জাম লগাই দিছে। এটা কথাই মই ছাজেষ্ট কৰিম যে তোমালোকে আহিলে গাড়ী য'ত প্ৰথম পাৰ্কিং দেখা পোৱা তাতে থৈ আহিবা। মিছা এনেকৈ মাজত গাঁৱৰ মাজত গাড়ী সোমাই নিদিবা, কাৰণ এনেকৈ বহুত কাজিয়া হ'ব পাৰে আৰু তোমাৰ নিজৰে প্ৰব্লেম হ'ব গাড়ীখন ওলাব বা নিবৰ কাৰণে। চ' তোমালোকে পাৰ্কিঙত থৈ আহিবা, পইচা নালাগে, বিনামূলীয়া পাৰ্কিং। চাব পাৰে এনেকৈ পথাৰত। তাৰপিছত মানুহবিলাক আহি আছে আৰু মন্দিৰটো তাতে আছে, এইটো মন্দিৰ এইখিনিত আছে মন্দিৰটো। কেমেৰাটো ধৰি থাক। বৰষুণে তোমাৰ কথাকে কব, অভিমানী প্ৰতি খোজে নিয়ৰ কণা সৰাব। তো অলৰেডি যেতিয়া আমি যিহেতু পাৰ আনিছোঁ, এতিয়া পাৰখিনি তাত মানে আমি কিবা নাম্বাৰ ল'ব লাগে, টিকেট ল'ব লাগে। ত' তাতে যাই আছোঁ আৰু তাৰপিছত আমি সেয়া চাহ আৰু তাৰপিছত বাহিৰত যাম আৰু আপোনালোকক ভালকৈ এক্সপ্লেইন কৰিম মন্দিৰটোৰ বিষয়ে। তো গাইছ, আপোনালোকে তাতে দেখা পালে মানে ছাগলী 100 টকা, পাৰ 20 টকা নে কিবা এনেকৈ যে লেখা আছে লিখিত, মানে ইয়াত মানে আচলতে মন্দিৰটো মানে বলি দিয়াৰ নামত জনা যায় আৰু মানে বলি দিলে মানে সেই বৰঙণিটো ৰখা হয়। মানে যাতে পাৰ যদি বলি দিয়ে তেতিয়াহ'লে পাৰৰ কাৰণে 20 টকা, আৰু যদি ছাগলী বলে তেতিয়াহ'লে ছাগলীৰ কাৰণে 100 টকা। চ' সেইকাৰণে সেইটো এনেকৈ দিয়া আছে আৰু বাকীখিনি এক্সপ্লেইন কৰিম এতিয়া মই চাগে লগাওঁ, তো অলপমান চাই থাকক। তো গাইছ, আমাৰ দুটা চেনেলৰ নামো কৈ দিলে। এটা হ'ল ভ্লগৰ আৰু ইহঁতক লাগ পালোঁ, তাহাঁতে সুধিল চেনেলটোৰ নাম কি, মই ক'লোঁ এটা হ'ল শ্বৰ্ট ফিল্ম বনোৱা আৰু এটা হ'ল ভ্লগ বনাইছোঁ, দুটাকো ছাবস্ক্ৰাইব কৰাই দিলোঁ। আৰু এতিয়া যাওঁ একেলগে চাই থাকক। তো গাইছ, মানুহবিলাকে যিবিলাক মানে ফল মূল বা যিখিনি ভগৱানৰ নামত মানে প্ৰসাদ আনে, চব প্ৰসাদবিলাক মানে এনেকৈ থৈ দিয়া হয় আৰু ইয়াতে হাজাৰ হাজাৰ মানুহ আহে, সেইকাৰণে প্ৰসাদো মানে বহুত বেছি হৈছে। এতিয়া হয়তো আপোনালোকে ভাবি আছে যে এইটো আৰু মই কিয় শুনালোঁ। আচলতে মানে ইয়াতে যিবিলাকে মানুহবিলাকে মাননি দিয়ে, মাননিবিলাক ইয়াতে মানে এনেকৈ কৈ দিয়ে। চ' সেইকাৰণে শুনাই দিলোঁ, মানে অলপমান মানে এক্সট্ৰা লেভেলৰ মানে এইটো বস্তুটো, বেলেগত মানে এনেকৈ খুব কমেই শুনা পোৱা যায়। যিহেতু মানে চাকি লগোৱা টাইমত বহুত বেছি মানুহ জাম লাগি যায় আৰু ঠেলা হেঁচা হয়, সেইকাৰণে মানে মই ভ্লগ নবনালোঁ আৰু মানে ভাবিলোঁ যিহেতু আহিছোঁ ভগৱানক মনৰ পৰা প্ৰাৰ্থনা কৰোঁ, সেইকাৰণে ভ্লগটো মানে অলপমান বন্ধ কৰি ৰাখি কিনে মই গ'লোঁ সেৱা কাঢ়িবলৈ বুলি। আৰু এতিয়া সেৱা চেৱা কাঢ়ি আহিলোঁ, আপোনালোকে মোৰ মুখখন চাই ধৰিব পাৰিছে ইমান ঘামাইছে, যিহেতু গৰমত বহুত বেছি ঠেলা হেঁচা হয় সেইকাৰণে ঘামাইছে। আৰু এতিয়া মই মানে ফটা ল'ব কাৰণে আহিছোঁ ইয়াতে। তো গাইছ, ইয়াতে আহিলে এনেকৈ খোৱা বস্তু লৈ আনিব লাগে। তো অলৰাইট গাইছ, বহুত মেহনত কৰি কেনে মানে একদম মানে ইয়াতে চাকি জ্বলালেও মানে মেহনত কৰিব লগা নিচিনা অৱস্থা। তো বহুত মেহনত কৰি চাকি বাকি লগাই আহিলোঁ আৰু এতিয়া অলপমান ছাইডত আহিলোঁ। আপোনালোকে আহিলে ইয়াতে একো খোৱা লোৱা টেনশ্যন নল'ব, মানে এনেকৈ লাইনকৈ মানে দোকান চোকান দিয়া আছে আৰু মানে লাইনকৈ দোকান দিয়াটো বাদ দিয়াতে পে' কৰি খাব লাগিব। বাট আপোনাৰ যদি পইচা নাই তেতিয়াহ'লে আপোনালোকে তাত মানে ফ্ৰীতে চাহ লগতে ফ্ৰীতে পানী এইগিলাখন চব ফ্ৰীতে দি থকা হৈছে। আৰু মানে কি কয়,
আৰু কি কয় মানে কি আপোনালোকে খাব পাৰে চবহে। আৰু এটা কথা ক'ম গাইছ, আৰু আপোনালোকে এই যে ক্লিপটো যে দেখিলে মানে মাইকেদি কিবাখিনি বকি থকা, আচলতে এই মন্দিৰটোত মানে নাম চাম ধৰা হয় না নাজানো মই, কিন্তু আজিলৈকে যিমানবাৰ আহিলোঁ 3বাৰ আহিলোঁ 3বাৰৰ নাম ধৰা দেখা পোৱা নাই। তো মানুহবিলাকে যিগিলা মানুহে দিয়ে ইয়াতে মানে স্পীকাৰত কৈ কিনে দিয়ে। তো আৰু আজিলৈকে মানে মই আহিলোঁ আৰু মই জনামতে চব প্ৰমাণিত, মানে এনেকৈ ধৰিলোঁ আপুনি আজি হৈ থৈছে, আজি হৈ থ'লে সেই 1 বছৰৰ ভিতৰত আপুনি সেই বস্তুটো পাবই পাব। আৰু বহুতেই মন্দিৰটোত মানে প্ৰমাণ পায়, মানে যিবিলাকখন মানে হৈ থৈ দিয়ে, যেনেকৈ ধৰি লওক মই আজি ক'লোঁ যেনিবা যে মই এখন মানে গাড়ী লাগে হা, ফৰ এক্সাম্পল দিছোঁ যে মই এইটো কৈ অহা নাই, মই বেলেগ কৈছোঁ। ধৰি লওক ফৰ এক্সাম্পল মই এখন গাড়ী লাগে বুলি ক'লোঁ, সেই বস্তুটো আপুনি 1 বছৰৰ ভিতৰত মানে এচিভ কৰে বুলি ইয়াতে মানে প্ৰমাণিত মানে। আৰু এই মন্দিৰটোৰ খাচিয়ত হ'ল যে মানে এই মন্দিৰটো বছৰত এদিনেই মানে খোলে, আৰু একদম কামাখ্যা মন্দিৰৰ দৰে আজি ৰাতিপুৱা খুলিছে মন্দিৰটো, আৰু এতিয়া আজি ৰাতি মানে দৰ্জাখন মানে অট'মেটিক মানে বন্ধ হৈ যাব, অকলে নিজে বন্ধ হৈ যায় মানে। লোকেশ্যনটো হ'ল বঙাইগাঁও ডিষ্ট্ৰিক্টৰ পাটলাদহাৰ কিবা এটা জেগা মই গুগলত চাই কিনে কৈ আছোঁ আপোনালোকক। বঙাইগাঁও ডিষ্ট্ৰিক্টৰ পাটলাদহা নামৰ জেগাৰ মানে বৰিপাৰা গাঁৱত আছে মন্দিৰটো। তো আপোনালোকে আহিব পাৰে নেক্সট টাইম। তো নেক্সট টাইম বুলি এইকাৰণে ক'লোঁ কাৰণ এদিনেই থাকে খোলা মানে এই মন্দিৰটো। চবেই আপোনালোকে নেক্সট টাইম আহিব কাৰণে ট্ৰাই কৰিব। তো গাইজ মই যে কৈছিলোঁ তোমালোকক যে পানী চাহ আৰু মানে চৰ্বত এনেকৈ ফ্ৰীতে দি থকা হৈছে বুলি, তো এই পানীৰ মানে আনি আছে গাড়ীবিলাকে দি। আৰু চাওক না গাইজ, মানুহ চাওক, হোৱাট দ্য ক্ৰাউড মেন ইয়াৰ। তো গাখীৰ চাহ নাখাওঁ, মোৰ লগৰবিলাকে খালে যে ধুনীয়া ধুনীয়া মাইনাবিলাকে চাহ দি আছে। তো আপোনালোকে আহিলে এনেকৈ ধুনীয়া মাইনাৰ হাতেৰে চাহ খাব পাব ইয়াতে। তো মানে কমিটিৰ প্ৰায়ভাগ ছোৱালীহে মানুহে বেছি আৰু এই কমিটিত। বম ইউটিউবাৰ আহিছে, এইটো এটা ইউটিউবাৰ ক'ত গেলিবে ই, আৰু এইটো আমাৰ এইটো এটা ইউটিউবাৰ মৃদুল দাস ব্লগ, আৰু এইফালে তো কাইবা এইটো এই ভাই অটোগ্ৰাফ দে যা। তো গাইজ এতিয়া হয়তো আপোনালোকে ভাবিছে যে মাহঁতে কি খাই আছে, আচলতে তাহাঁতে মানে বুট চুট ভিজা আনা এনেকৈ মানে খাই আছে। এইবাৰ মানে বেছি বস্তু অনা নাই, কাৰণ এইবাৰ মানে যিটো চাহ অনা ফ্লাক্স সেইটো মানে এইবাৰ নাইকিয়া হৈ থাকিল, মানে এনে কি কয় কিয় ফাটিছে নে কি নাজানো মই। তো এইবাৰ অনা নাই, সেইকাৰণে এইবাৰ চাহ বনাই অনা নাই, অকল বুটে আনিছে। তো বুট খাই আছে এনেকৈ। এইটো মন্দিৰত যিহেতু বহুত দূৰৰ পৰা মানে মানুহবিলাক আহে, তো মানে ইয়াৰ প্ৰসাদ নোখোৱাকৈ কোনো নাযায়, যিহেতু পূজাটো একদিনেই হয়। ৰাতিপুৱা মন্দিৰৰ দৰ্জাখন খোলে, অকলে খোলে, আৰু গধূলি নিজে জাপা খায়। তো সেইকাৰণে সকলোৱে ইয়াৰ পৰা মানে প্ৰসাদ লৈহে যায়। তো মানে যিহেতু প্ৰসাদ মানে কি কয় দেওঁতে বহুত গধূলি হৈ যায়, চবৰে ভোক লাগে, সেইকাৰণে মানে মানুহবিলাকে এনেকৈ ঘৰৰ পৰা বস্তুবিলাক লৈ আনিছোঁ, আমিও আনিছিলোঁ, তাকে খালোঁ। আৰু গাইজ মানে কি কয় ইয়াতে মানে কিছুমান বস্তু চাই আপোনালোকৰ ভাল লাগিব, আৰু মানে মই কেমেৰাত আপোনালোকে যিখিনি ফিল কৰিব তাৰ চাই বহুত ৰিয়েলত তাৰ চাই ফিলটো বেলেগেই হয় গাইজ। তো আৰু ইয়াতে যিটো ষ্টাইলত প্ৰসাদ বিতৰণ কৰে আপোনালোকে একদম পুৰা বেলেগ, মানে চাই আহিয়ে ভাল, মজাটো একো বেলেগ পাব মানে। ইয়াতে একদম ধুলাই কিনে মানে তুমি যদি বা আপুনি যদি খুজিব যায় তেতিয়াহ'লে আপোনাক প্ৰসাদ হাতত নিদিয়ে, মানে ধুলাই দিয়ে। তো তাৰ পৰা বুটলি ল'ব লাগিব বাটা চাহবিলাক, আৰু যিবিলাক গাজি বা এনেকৈ যে বুট চুটবিলাক এইবিলাখন দিয়ে যেনিবা হাতে, কিন্তু যোনে পায়ে থাকে এনেকুৱা, মানে যিমান পাৰা ল'ব পাৰা, তোমাৰ মানে সেই তোমাৰ কেপাচিটিটো, তুমি মাজত যাই কিনে ল'ব পাৰা নে নাই। চ' এতিয়া যাই কিনে দেখাম প্ৰসাদ কেনেকৈ বিতৰাই, তো তোমালোকক দেখাম। তো চাই থকা ভিডিঅ'টো শেষলৈকে। क्या माल है यार। मौसम तो ऐसा लग रहा है दिल गार्डन हो रहा है, बहुत मजा आ रहा है यहाँ पे। ভাই বড় ব্যাপারী তো লই যা। বড় ব্যাপারী তো লই যা। দগৰি মানুহ আহিব, কাষ্টমাৰ আহিব। মানুহৰ ইমানে ক্ৰেজ হৈছে, মানে চববিলাক মানুহ এনেকৈ ছাইডত আহি কিনে বহি আছে, যাই য'ত পায় তাতে বহিছে আৰু মানে। তো গাইছে এই পাতবিলাক যে দেখি আছে, ইয়াক আমাৰ ভাষাত মানে কাটৰি পাত বুলি কোৱা হয়। আৰু ইয়াতে অলপমান পিছত প্ৰসাদ দিয়া হ'ব, আৰু এইবিলাক পাৰ চৰাই বা ছাগলীবিলাক ইপিনেদি আহি কিনে এৰা দিয়া হয় ভগৱানৰ নাম লৈ কিনে। যিহেতু পূজাখনত বহুত বেছি মানুহ আহে, সেইকাৰণে মানে চাকিটো লগাই উঠাৰ পিছতে মানে এনেকৈ চাফা কৰি দিয়া হয়, নহ'লে জাগা ঠেক হৈ যাব। আৰু ইয়াতে কৰি থকা হৈছে চৰবতৰ মানে ব্যৱস্থা, যিহেতু মানুহবিলাক বহুত দূৰৰ পৰা আহে, মানে সেইকাৰণে চৰবতৰ মানে কমিটিৰ ফালৰ পৰা ব্যৱস্থা কৰি দিয়া ইয়াতে আছে।
যিহেতু গাইছ ইমানবিলাক মানুহ তো মানে কমিটিৰ মানুহে কম পৰি যাব মানে ইমানবিলাকক মানুহ প্ৰসাদ দিয়াতে সেইকাৰণে বাটাচা আৰু কল যিবিলাক মানে গোটা বস্তু এইবিলাক মানে এনেকৈ দুলাই দিয়া হয় বাকী বুটখিনি যেনিবা হাততে দিয়া হয় তো চাব পাৰে আপোনালোকে মানে ইয়াতে প্ৰসাদ দিয়া নিয়মটো কেনেকৈ ইউনিক নিয়ম আপোনালোকে প্ৰথমবাৰ চাগে দেখিছে ইয়াতে তো গাইজ মানুহ ইয়াতে ইমানেই বেছি হৈছে মানে ইয়াতে মেইন ৰাস্তা ডাঙৰ দুটা ৰাস্তা আছে তথাপিও মানে ৰাস্তা কমি পৰি গৈছে আৰু এই দলংখন মানে বাঁহৰ দলং তো আপোনালোকে চাব পাৰে একদম দলংখনৰ অৱস্থা নোহোৱা কৰি গৈছে একদম দলংখন পূৰা ভাঙো অৱস্থা এতিয়া ইমানখিনি মানুহ উঠিলেতো ভাঙিবই আৰু দলংখনৰ কণ্ডিশ্যনটো দেখি কিনে মই মানে বেলেগ এটা ৰাস্তাৰে মানে আহিব মানে ট্ৰাই কৰিলোঁ আৰু মানে কাৰণ দলংখন যিহেতু বাঁহৰ দলং হঠাৎ ভাঙি যাব পাৰে আৰু ভাঙি যাওক বা নাযাওক সেইটো ৰাস্তা পাৰ হ'ব হ'লে মানে বহুত টাইম লাগিব সেইকাৰণে মই নদীতে এনেকৈ আহিলোঁ তো গাইজ মই ইফালে পাৰ হৈ আহিলোঁ আৰু মোৰ পূৰা অৱস্থা বেয়া আপোনালোকে চাব পাৰে এনেকৈ পাৰ হৈ কিনে অৱস্থা নাই তো মাইকীকেইটা পাৰ হ'ব পৰা নাই বাকী যিকেইটা ল'ৰা পাৰ হৈ আহিল আৰু মই ভগৱানৰ আশীৰ্বাদত ফাইনেলি আহিলোঁ তো সেই গাইজ বহুত অতিক্ৰম কৰাৰ পিছত মানে এতিয়া মানে আহি পালোঁ ভাড়া গাড়ী থৈ যোৱা যায় জেগাখিনিত আৰু মানে কি কয় অকল মই আহি পেলাই মাহঁতে আহি পেলাই এতিয়া মাহঁতে আহি পেলাই যাওঁ আৰু বা যিখিনি কাৰণ মই আহি পোৱা ৰিজনটো হ'ল যে মই নদী পাৰ হৈ আহিছোঁ পূৰা জিকি গৈছে এইবিলাক আৰু এতিয়া মাহঁতে আহি নোপোৱা ৰিজনটো হ'ল তাহাঁতে দলঙেদি আহি আছে তো গাইছ এতিয়া মানুহবিলাক আহি কিনে বজাই হ'ল তাৰপিছত ময়ো বহিলোঁ আগৰ চিটত আৰু এতিয়া আমি যাওঁ আৰু এতিয়া ৰ'দত ৰখিম তাত ৰখি কিনে কিবা এটা খাম তাৰপিছত তো গাইছ মানুহৰ ভিৰৰ কথাটো নকওঁ গাড়ীৰ ভিৰ চাব পাৰে তো গাইছ ফাইনেলি আমাৰ এতিয়া নাস্তা পানী ডাউন হৈ গ'ল এতিয়া আছোঁ আমি কাটাজাৰত 1 নম্বৰ কাটাজাৰ ৰ'দৰ পৰা আহিলে আৰু এইটো আমাৰ ফালৰ পৰা আহিলে 2 নম্বৰ কাটাজাৰ তো বহি আজি ভিডিঅ'টো এইটোৱে আছে যদি চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিবি এটা ঘৰত যাওঁ তো বাই বাই নেক্সট ভিডিঅ'লৈ কিবা বাৰিষাৰে বৰষুণে তোমাৰ কথাকে ক'ব